স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ বা SRDৰ জৰিয়তে যিসকল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হৈছিল তেওঁলোকৰ দৰমহাক লৈ পেলাই এটা ইস্যু এটা হৈছিল আৰু ইতিমধ্যে এইটো ৰিজল্ভ কৰা হ'ল আৰু যোৱাকালি সকলোৱে দৰমহা তেওঁলোকে পালে। একাংশ 200-250 মান টিচাৰ আছে যিসকলৰ নিৰ্দিষ্ট কিছু একাউণ্টৰ ইস্যু আছে। গতিকে নিৰ্দিষ্ট একাউণ্টৰ ইস্যু হোৱাৰ কাৰণে এই 15,000ৰ ভিতৰত 250 শিক্ষকৰ দৰমহা হোৱা নাই। সেইটো আজিৰ ভিতৰত ৰিজল্ভ কৰি মীমাংসা কৰি তেওঁলোকক মাতি আনি যি শুধৰণি কৰিব লগা আছে কৰি তেওঁলোকে দৰমহাখিনি পাব। এই যিসকল ঠিকাভিত্তিক শিক্ষক তেওঁলোক এলিমেণ্টেৰীৰ আছিলে, কিন্তু বিদ্যালয়খন এমালগেমেশ্যন হোৱাৰ কাৰণে এতিয়া তেওঁলোক মাধ্যমিক বিদ্যালয়লৈ গ'ল। যেতিয়া মাধ্যমিক বিদ্যালয়ত গ'ল তেওঁলোকৰ DDO ইনস্পেক্টৰ অফ স্কুলছ। গতিকে সেই ক্ষেত্ৰত একাংশ শিক্ষকৰ খুব বেছি নহয়, এৰাউণ্ড 400 শিক্ষক তেওঁলোকৰ বিল ইনস্পেক্টৰ অফ স্কুলে বনাইছে। বাকী নিয়মীয়া শিক্ষকসকলে যেনেধৰণে দৰমহা পায় একেধৰণে SRDৰ পৰা নিয়মীয়া হোৱা শিক্ষকসকলেও যাতে একেধৰণে দৰমহা পায় তাৰ সিদ্ধান্ত বিভাগে গ্ৰহণ কৰিছে। মই শিক্ষামন্ত্ৰী হিচাপে মই সকলো শিক্ষক শিক্ষয়িত্ৰীক আশ্বস্ত কৰিব বিচাৰোঁ যে অহা বছৰ তেওঁলোক সকলোৱে যাতে 1 তাৰিখৰ দিনাখনে দৰমহা পায়। বাকী কৰ্মচাৰীয়ে যেনেকৈ 1 তাৰিখত দৰমহা পায় তেওঁলোকেও যাতে 1 তাৰিখত দৰমহা পায় তাৰ কাৰণে বিভাগে কাম কৰিব, তাৰ কাৰণে বিভাগ দায়বদ্ধ।